নমস্কাৰ Good morning. Good morning. আজি ভিডিওটো ৰাতিপুৱা আৰম্ভ কৰিলো। এফালে আইতা আৰু ককাই গাখীৰ খিৰাই আছে। মই বল খেলি আছো। আপোনালোকে ভিডিওবোৰ চাই যাব। সম্পূৰ্ণ ভিডিওটো চাব কিন্তু। নচালে বেয়া পাম। মই চেনেল জিমাছন সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আৰু এয়া দেখিছে নহয় স্কুললৈ আহিলো। পমলখি নাই কি লাগে পমলখি নাই নহয় সকলো ল'ৰা ছোৱালীয়ে বাহিৰতে খেলি আছে তাকে অকণমান দেখুৱাই দিম আৰু প্ৰায় খেলাত ব্যস্ত হৈ আছে সকলো ডিম্পু হাই বুলি কৈ দিয়া ডিম্পু হাই সেইবুলি কোৱা হাই স্কুল আহিছোঁ কোৱা বহুত দুষ্ট কৰি থকাৰ কাৰণে বাহিৰত খেলিবলৈ দিছে তাৰপৰা এতিয়া বাৰু মানে হেৰি খানা খাবলৈ দিয়া নাই বাৰু খেলি নাম চাম ক'লে আহা এই তাত হুল সোমাব বেটা হুল সোমাব তাৰপৰা এয়া তাকে খেলি আছে আৰু অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'বোৰ চাব সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এই পমলখি ধান্দা পমলখি নাই ইফালে আহা পমলখি নাই দেহা পমলখি নাই ভৰিত হুল সোমাব সেয়া পমলখি লগাই নাই আহা শুন আহা ভৰিত হুল সোমাই যাব আহা থাকিম তোমাক বাৰু মই দুষ্ট কৰি থাকিব চালা চবে খেলি আছে খেলিব লাগে তাৰ পমলখি ধান্দা ভৰিত হুল সোমাই যাব নহয় আহা 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 কৈ নাথাকে নহয় আহা পমলখি নাই শুন বেয়া পাইছে বাইদেউ কিন্তু বেয়া পাব হা হা প্লিজ বোলা 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 তাকে তোমাৰ বহা আমাৰ এইটো নেকি ল'ৰাৰ আমাৰ ল'ৰা আনিছো মায়ে পিঠাগুড়ি খুন্দি থৈছিলে তাকে মানে ৰ'দত দিম আৰু এতিয়া কৈ দিছোঁ চবা তুমি নচবা দুষ্ট নেকি আমাৰ দিন আমি স্কুলৰ পৰা আহি গ'লোঁ এতিয়া দুপৰীয়া পৰত মানে মিষ্টাৰ ডিউটিলৈ গ'ল যে অকণমান আগবঢ়াই দিলোঁ আৰু ৰাস্তালৈকে তাৰপিছত বোলো আহা আমি দুইটাই অকণমান আগবঢ়াই দিওঁ ন দেউতা গ'ল বুলি কৈ দিয়া দিম 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 দেউতাক কৈ দিয়া গ'ল বুলি কি চাবা দে গাঁতত সোমাই যাবি মানে এতিয়া ফুল ৰুব ইফালে তেনেকৈ দেউতাই জেওৰা ভেটি দিছে এয়া দি দিছে ন কি কৰিছা অ' মাই গড কেৰি লোৱা কি কৈছা এই কেৰেলা অকণোৱে ভয় নাগে তাৰপৰা মই সেইদিনাখন কি কৈছোঁ কেৰেলাডাল একদম গাত দি দিছোঁ বোলো ভয় কৰে যদিও কৰক অকণো ভয়ে নকৰে কেৰেলা দেখিলে হাতে ডাইৰেক্ট লৈ আহিব পৰিবা কিন্তু দেই এতিয়া মানে সিহঁতৰ স্কুলৰ বাইদেউজনীও গ'ল সি ধুনীয়াকৈ কৈছে বাইদেউ যোৱানে মাত বোল কৰিলে ন ঘৰত এতিয়া কোনো নাই অকলে অকলে ল'ৰা আৰু মই ভাতো খোৱা নাই বাৰু ভাতকেইটা খাই লওঁগৈ ব'লা পাছত কৰি কি কৈছা হা অঁ তুমি জানা এইটো কথা মানে এইটো চাইডৰ পৰা পানী ওলাই আহে যে ন নলা আছে অঁ পানী ওলাই যাব তোমাৰ বাইদেউক লগ পালা দেহা বাইদেউক লগ পালা অঁ হাওঁটো পুৰি পেলালে
দেউতাই মানে তাক এদিন এনেই ভয় খোৱালে, ইয়াত হাঁহ আছে দেই পুৰি পেলালোঁ, তাকে সি কেতিয়া সদায় কৈ থাকে। এইফালে ধুনীয়াকৈ এইটো এটা নাৰিকল পুলি, এইটো এটা দুটা ৰুইছে, এইফালে ধুনীয়াকৈ জেওৰা দি দিছে আৰু ফুল ৰুব পাৰিম ন। ফুল আনিব লাগিব কিন্তু দেই। খৰি আনিছা ক'ৰ পৰা? এতিয়া চাওকচোন ইমান ধুনীয়া পৰিৱেশটো দুপৰীয়া। ৱাও, থাকিয়ে ভাল লাগে এইকণ পৰত, একদম ঠাণ্ডা চাৰিওফালে। আৰু এতিয়া ডিম্পু আমাৰ ঘৰত অকলে। আহা, মায়ে মানে দালি বহাই থৈ গৈছে, মোক চাবলৈ কৈছিলে। আহা আহা শুন, আহা যাওঁ, আহা ব'লা ঘৰলৈ যাম ব'লা। খৰি নানিবা, ককাই খৰি ফালিছে আকৌ। ককাই খৰি ফালিছে, তুমি গাঁতত দিলে কেনেকৈ হ'ব? আহা ল'ৰা, অ' ল'ৰা মই যাওঁ কিন্তু হাঁহ আহিব। কেলে যদি ভয় কৰিলে হয় অ'। ইয়াৰ পৰা ধুনীয়াকৈ দেউতাই একদম খৰি চৰি ফালি থৈ দিছে। দৰকাৰী বস্তু দৰকাৰ হৈয়ে থাকে, তেওঁ ৰ'দত ধুনীয়াকৈ শুকাই আছে। আৰু ফালিব আছে। আহা আহা, অ' ল'ৰা মই যাওঁ কিন্তু তুমি থাকা। এনেকুৱা ৰ'দত একদম দুপৰীয়াৰ পৰত টেঙা খাবলৈ মন যায়, ৰবাব টেঙা। তাৰপিছত লগ লাগে আৰু মানে অকলে খাই বেয়া লাগে বস্তু টেঙা জাতীয়। এতিয়া কোনো নাই নহয় মোৰ লগত খাবলৈ, লগ হ'লে খালোঁ হয়। টেঙা আছিল বাৰু, আনি থৈছিলে, কিন্তু এতিয়া মানুহ নাই। পাছত কেতিয়াবা খাম আৰু লগ বিচাৰি। ন ডিম্পু খাবা নেকি টেঙা? ক'লৈ গ'লা? ৰ'দৰ পৰা চকু মেলিব পৰা নাই। ডিম্পু কেৰে লোৱা, হা হা আজা বেটা। মিষ্টাৰ গ'ল যে, একদম ঘৰ খালী হৈ গ'ল, বেয়া লাগে গুচি গ'লে ন। আহা আহিছানে? বোলে মায়ে দালি বহাই থৈ গৈছিলে, মোক চাবলৈ ক'লে, কি হ'ল ঠিক নাই। দালি চাওঁগৈ, ৰাতিপুৱা ভাতো খোৱা নাই, খাই লওঁগৈ আৰু। মিষ্টাৰে আনিছিলে, ইমান ধুনীয়াকৈ হৈ গ'ল চাওকচোন, একদম মস্ত হৈ গৈছে। কাৰ কাৰ ঘৰত আছে এনেকুৱা ফুল? বহুত ধুনীয়া লাগে ফুলিলে, আৰু ফুলিবই বাৰু। এতিয়া ফুলা নাই, এইটো চাই কিমান ধুনীয়া লাগিছে। এই ফুলজোপাৰ নাম আমাৰ ইফালে কুকুৰা জন্দা বুলি কয়, আপোনালোকৰ ফালে কি নাম কমেণ্ট কৰি জনাবচোন। কিমান ওখ হৈ গ'ল চোৱা, ধুনীয়া লাগিছে ন? ধুনীয়া লাগিছেনে ডিম্পু? এইজোপা এইফালে মই ফুলজোপা দেখুৱাই আছোঁ, ল'ৰাই ফুলৰ গছজোপা কাটি আছে। অ' দেউতাই আনি ৰুইছে, মাৰিব তোমাক। ফুলজোপা দেখুৱাই আছোঁ, কি কাটি আছে তলত। নাকাটিবা, চোৱাচোন ইমান ধুনীয়া লাগিছে। ফুলিলে আৰু ভাল লাগিব, এতিয়াও ফুলাই নাই। মস্ত মস্ত হেৰি হয় চাই, ইমান সৰু এইটো, আৰু হ'ব পাহ হ'ব মস্ত মস্ত একদম। অ' হ'ল, কাটি নাথাকিবা, দেউতাই মাৰিব কিন্তু তোমাক। খান্দি দিছে। অঁ তুমি বেয়া ল'ৰা নেকি? পোক নুচুবা, পোক নুচুবা আকৌ দেই, তুমি বেয়া ল'ৰা ন। শুবাগে ব'লা, এতিয়া দুপৰীয়া হ'ল ব'লা। স্কুলৰ পৰা চবে খুৱাই আহি তুমি আকৌ খোৱাই নাই আজি, ব'লা। উঠিছানে? উঠা উঠা উঠা, 1 2 3 4। কটাই লৈছে হাত কাটিবলৈ। অঁ এতিয়াহে কোনে পায়, বহি লৈছে গা ধোৱা ল'ৰাটো অৱস্থা। উঠা উঠা উঠা, পটককৈ হাতটো কিন্তু কাটিব দেই, হাত কাটিব। হাত কাটিলে আকৌ ডক্টৰে বেজী দিব, তেতিয়া কি কৰিবা? বেজী দিলে কি কৰিবা? কান্দিবা নহয়, নাকান্দা? কান্দিবানে না? বেয়া ল'ৰা? তুমি বেয়া ল'ৰা নেকি নে ভাল ল'ৰা? হাত কাটিব, কেনেকৈ লৈছা? কথা নুশুনে, দুষ্ট। বেয়া পাইছোঁ মই বহুত বেয়া পাইছোঁ, মই বহুত বেয়া পাইছোঁ দেই। চেগুনডাল চাই ইমান ধুনীয়া লাগিছে।
আজিৰ ভিডিঅ'টো ইমানে আছিলে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি ইমানে আছিলে বাই বাই আৰু ভিডিঅ'টোৰ আৰম্ভণিটো দেখিলেই নহয় ল'ৰাই কিমান ধুনীয়াকৈ আৰম্ভ কৰিলে সেইবাবে শেষতো তাৰ ফটো দুকপিমান দি দিলোঁ আপোনালোকে তাৰ কাৰণে হ'লেও প্লিজ লাইক এটা কৰি দিব বাই বাই